বুজিছে কোৱাইটো বৰ ডাঙৰ কথা এটা হৈ গ'ল নহয়। আজি ৰাতিপুৱাই আপোনাৰ মই গুৱাহাটীৰ ফালে যাব ওলালোঁ। ঘৰৰ ওচৰৰে মানুহ এজন ৰাস্তাত ৰখি আছিলে, দেখা পালোঁ, মানুহজনক উঠাই ল'লোঁ। বোলো অকলে যাম নোৱাৰোঁ, মানুহজন বোলো সেইটো চাইডে যাব যিহেতু বোলো লৈ যাওঁ। মানুহজনক সুধিলোঁ আৰু ক'ত যাব, তেখেতে ক'লে যে মই ধমতোললৈকে যাম, তুমি সেইখিনি নমাই দিবা। বোলো ঠিক আছে হ'ব, মই এইফালে খালী গাড়ী লৈ গৈ আছোঁ। আৰু গৈ থাকোঁতে সেই ৰাস্তা আধা যাওঁতে শুই দিলে নহয়। ধমতোল পাওঁ হৈছোঁ আৰু মই বোলো কোৱাইটো উঠকে, এই ধমতোল পাব হৈ গ'ল নহয়। তেখেতে বোলে ৰচোন বোলে, মই শুই আছোঁ, শুই থকা তই দেখা নাই নেকি? মুখহে কোকেঙে মাৰে। হাওঁ, এইটো কেনে কথা? মই বোলো নাই, বোলো অকণ সৰহকৈ দিয়ক। অলপ দূৰ গৈ আছোঁ আকৌ মই বোলো ধমতোলটো পাৰে আহিলোঁ। বোলো কোৱাইটো এই ধমতোল পাৰ হ'ল নহয়। আৰে তোক মই পইচা নিদিম বুলি ভাবিছ নেকি? তই মোক কিয় ইমান ডিষ্টাৰ্ব কৰি আছ? শুই থকা মানুহটো কিয় ডিষ্টাৰ্ব কৰি আছ তই? মুখহে গালি মাৰি আহিলে, ধমকি দিলে। বোলো কোৱাইটো দেখোন মাল মাগুৰ। বোলো নাই, যি আছে যি নাই বোলো য'লৈ যাই যাব আৰু ময়ো গৈ আছোঁ আৰু মিছা কাৰণনো কিয়নো গালি শুনো। গৈ আপোনাৰ সোণাপুৰ টোল গেট পালোঁ। উঠিল নহয় তেখেতে সাৰ পাই উঠাই লৈ পেলাই আৰু তেওঁ মোক ক'লে, বাবু তই মোক ক'লে লৈ আহিলি? ওলোটাই মোক কুৱেশ্যন কৰিছে। আৰে ভাই, মইতো আপোনাকতো মাতিয়ে আছোঁ, 2-3বাৰ জগাইছোঁ। জগোৱাৰ পিছত আপুনিতো কৈ আছে মোক, মই নিজে জানো নহয় মই ক'ত নামিব লাগে। এতিয়া আকৌ মোকহে ওলোটাই ধৰিলে, বোলে গাড়ীখন চাইড কৰা। মই গাড়ীখন চাইড কৰি দিলোঁ আৰু ঘূৰি আহিলোঁ ফলত তেওঁ পাক মাৰি আহিলেই নহয়। বোলে বাবু এতিয়া তুমিতো মোক সোণাপুৰত লৈ আহিলা, মইতো ধৰমপুৰতহে নামাৰ কথা আছিলে, দিয়া বোলে 50 টকাতে এতিয়া মোক ভাড়া। আৰু অকলশৰে আহিবৰ কাৰণে মই মানুহজনক লগত লিফ্ট দিলোঁ, বোলো কথা বতৰা পাতি যাম, বয়সস্থ মানুহ দেখা পালোঁ, বোলো ভাল লাগিব। কিন্তু উল্টাই মইহে ফচিলোঁ। বোলো নাই নহয় খুৱাইদেউ, বোলো মোৰ তাত 50 টকা নাই নহয়, বোলে গুগল পে'তহে পইচা আছে। বোলে নাই, তুমি বোলে ক'ৰ পৰা নহয় মোক দিয়া। আৰে ভাই, কেনে মুস্কিল কওকচোন বাৰু আপোনালোকে। তেখেতক মই সহায় কৰিলোঁ, সহায় কৰি অনাৰ পিছত মই ধৰমতোলত তেওঁক নামিব ক'লোঁ। নামিব কোৱাৰ পিছত তেওঁ আহি পেলাই নিজে উস্তাদি মাৰি আহি পেলাই সোণাপুৰ পালে। সোণাপুৰ পাই লৈ পেলাই আকৌ এতিয়া 50 টকা মই দিব লাগিব। গাড়ী আনাৰ কাৰণে মইহে এতিয়া ভৰিবলগীয়া হ'ব নেকি কওকচোন বাৰু? কৰিম কি আৰু, উপায় নাই আৰু। ইফালে চাইছোঁ সিফালে চাইছোঁ, মানুহেতো কয় নহয় বোলে উপকাৰী গছ খায় যে, সেইয়া দেখা পালে। আজি আমাৰ খুৱাইদেউৰ লগতে গম পালোঁ আৰু উপকাৰীক যে অজগৰে খায়। ধন্যবাদ।